Welcome to তো আমি এইখন ভিডিঅ'ত আজমল সুপাৰ 40 এডমিশ্যন কাম স্কলাৰশ্বিপ টেষ্টৰ যিটো 24th ডিসেম্বৰ যিটো হ'ব লগা এক্সাম আছে সেই এক্সামৰ বাবে আমি এইখন মক টেষ্টৰ পেপাৰখন তৈয়াৰ কৰিছো তো এই মক টেষ্টৰ পেপাৰখন তোমালোকে দি তাৰ পিছত চেক কৰিব পাৰিবা তোমালোকৰ ৰিজাল্টটো কেনেকুৱা ধৰণৰ হৈ আছে বা কিমানখিনি তোমাৰ কনসেপ্ট ক্লিয়াৰ আছে তো এইখিনি তোমালোকে চেক কৰি লবা তো এই মক টেষ্ট পেপাৰ ক্লাস 8 9 আৰু 11 ষ্টুডেন্টৰ সকলৰ বাবে প্ৰযোজ্য হ'ব তো সায়েন্সৰ কোশ্চেন সমূহ আমি এখন ভিডিঅ'ত আলোচনা কৰিম আৰু এটো মোস্ট ইম্পৰ্টেন্ট কোশ্চেন সমূহ লইছে তো তোমালোকে এইবিলাক কোশ্চেন ভালদৰে চাই যাব লাগিব তো আজিৰ ভিডিঅ'ৰ ফাৰ্স্ট কোশ্চেনটো চোৱা হিয়াৰ ইজ ইট যে বৰফৰ গলনাঙ্ক কিমান তো বৰফৰ গলনাঙ্ক কিমান হয় তাৰ পিছত বয়লিং পয়েন্ট বা কিমান ডিগ্ৰী সেলসিয়াছত পানী ভাপ হয় তো সেই কথাসমূহ তোমালোকৰ জনা থাকিব লাগিব বা তোমালোকৰ ডিগ্ৰীৰ পৰা ডিগ্ৰী সেলসিয়াছৰ পৰা কেলভিনৰ পৰা ডিগ্ৰী সেলসিয়াছ লৈ কেনেদৰে ট্ৰান্সফাৰ কৰিব লাগে তো সেইসমূহ কথা তোমালোকৰ জনা থাকিব লাগিব তো এইখন যেটো কোশ্চেন আমাক দিয়া আছে এই কোশ্চেনটোৰ এনসারটো কি হ'ব আশা কৰিছো তোমালোকৰ কোশ্চেনৰ এনসারটো তোমালোকে নিজে নিজে কৰিব পাৰিছা তো ইয়াৰ ভিতৰত শুদ্ধ এনসারটো হৈছে here is it ठीक है तो 115.18 Kelvin will be the correct answer of this question go number 2 your correct answer হৈ যাব ठीक है तो next question to চোৱা here is it তো গৰমৰ দিনত আমি কেনে ধৰণৰ বস্ত্ৰ বা কাপোৰ পিন্ধা উচিত তো এটো ভেৰি ইজি কোশ্চেন হয় তো এই ইজি কোশ্চেনটোৰ এনসারটো কি হ'ব অলপমান চাই লোৱা তো ইয়াৰ ভিতৰত লাইলনৰ কাপোৰ তুমি পিন্ধিব পাৰো নে উলৰ কাপোৰ পিন্ধু নে কপাহৰ কাপোৰ পিন্ধিম আমি তো এই কিটাৰ ভিতৰ শুদ্ধ এনসারটো হ'ব ঘ নাম্বাৰ ঠিক আছে কপাহৰ কাপোৰ আমাৰ পিন্ধিব লাগে তো এনে ধৰণৰ কোশ্চেন তোমালোকে অলপমান চাই যাব লাগিব ক্লাস 8 ৰ বাবে এটো অলপ ইম্পৰ্টেন্ট হ'ব তাৰ পিছত চোৱা তলৰ কোন বৰ কণিকা ই পোহৰ ৰশ্মি বিচৰণ ঘটাব পাৰে বা পাৰি হয়না তো এই কেইটা ৰশ্মিয়ে বা এই কেইটা বস্তুয়ে পোহৰ ৰশ্মিক বিচৰণ ঘটাব পাৰে বা ইয়াৰ ভিতৰ কোনটোৱে বিচৰণ ঘটাব পাৰে ঠিক আছে পোহৰ ৰশ্মিক বিচৰণ ঘটাব পাৰে তো হেতু সুধিছে তো ইয়াৰ ভিতৰৰ পৰা শুদ্ধ এনসারটো কোনটো হ'ব চাই ল প্ৰতিলম্বিত কণিকা পৰে বায়ুৰ কণিকা পৰে পানীৰ কণিকা পৰে তো ইয়াৰ ভিতৰৰ শুদ্ধ এনসারটো হৈছে কোনটো 3 নম্বৰ ক ঠিক আছে প্ৰতিলম্বিত কণিকা পৰে কি কৰিব পাৰে পোহৰ ৰশ্মি বিচৰণ ঘটাব পাৰে তো ক will be the correct answer of this question next সোডা পানী তৰলত কি পদাৰ্থৰ মিশ্ৰণ এইটো ইম্পৰ্টেন্ট হ'ব কোশ্চেনটো ভেৰি ইম্পৰ্টেন্ট বুলি ক'ব পাৰা তো এটো ভেৰি ইম্পৰ্টেন্ট কোশ্চেন এটা তো ইয়াৰ কি কৈছে সোডা পানীৰ তৰল কি পদাৰ্থৰ মিশ্ৰণ সোডা পানীৰ তৰলত কি পদাৰ্থৰ মিশ্ৰণ হৈ থাকে জুলীয়া পদাৰ্থৰ কোটা পদাৰ্থৰ আৰু গেছীয় পদাৰ্থৰ তো এইকেইটাৰ ভিতৰৰ শুদ্ধ এনসারটো কোনটো হ'ব yes গেছীয় পদাৰ্থ ঠিক আছে গেছীয় পদাৰ্থৰ মিশ্ৰণ সোডা পানীত কি থাকে গেছীয় পদাৰ্থৰ মিশ্ৰণ থাকে সোডা পানীত কাৰ্বন ডাই অক্সাইড মিশ্ৰণ হৈ থাকে ঠিক আছে তো এইটো কথা মনত ৰাখিবা নেক্সট কোশ্চেনটো চোৱা here is it পোহৰ ৰশ্মি বিচৰণ হোৱা ক্ৰিয়াটো কি বুলি কোৱা হয় পোহৰ ৰশ্মি বিচৰণ যেটো হয় সেই বিচৰণ হোৱা ঘটনাটো কি বুলি কোৱা হয় টিন্ডেল ক্ৰিয়া প্ৰতিফলন ক্ৰিয়া আৰু ওপৰৰ এটাও নহয় মানে এই দুটাৰ পৰা কোনটো অপচন কাৰেক্ট আনসাৰ কাৰেক্ট হ'ব হেতু সুধিছে কেৱল তো ইয়াৰ ভিতৰৰ শুদ্ধ আনসারটো কি আছে কলে হল বা এই দুটাৰ পৰা কোনটো হ'ব বা এই দুটা হয় নে নহয় হেতু চেক কৰিব লাগে তো ইয়াৰ ভিতৰৰ শুদ্ধ আনসারটো হৈছে ओके টিন্ডেল ইফেক্ট ঠিক আছে ক নাম্বাৰ মনত ৰাখিবা পোহৰ ৰশ্মি বিচৰণ হোৱাটো কি বুলি কোৱা হয় টিন্ডেল ইফেক্ট ক will be the correct answer of this question next সাধাৰণ উষ্ণতাত তৰল হৈ থকা মৌল দুবিধৰ নাম কি কি সাধাৰণ উষ্ণতাত তৰল হৈ থকা মৌল দুবিধৰ নাম কি হ'ব হেতু ক'ব লাগে তো কি হ'ব ক'ব পাৰিবা তো ইয়াৰ ভিতৰৰ শুদ্ধ এনসারটো কি হৈছে
টিন্ডেল আৰু বিশ্বৰণ, মাৰ্কিউৰি, ব্ৰমিন আৰু ওপৰৰ এটাও নহয়। মানে এই দুটা অপশ্যনৰ পৰা যদি এটা হয় তেতিয়াহ'লে সেইটো এনচাৰ দিবা, আৰু যদি এই দুটা অপশ্যনত নাথাকে তেনেহ'লে ঘ নাম্বাৰটো এনচাৰ দি দিব লাগিব। তো ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো কোনটো হৈ আছে? 6 নম্বৰ, য়েছ, খ, মাৰ্কিউৰি আৰু ব্ৰমিন। তো খ নাম্বাৰ আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, নেক্সট কুৱেশ্যন, হিয়াৰ ইজ ইট। হাইড্ৰজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত, ঠিক আছে, হাইড্ৰজেনৰ আৰু অক্সিজেনৰ ভৰৰ অনুপাত কি হ'ব সেইটো ক'ব লাগে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। হাইড্ৰজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত কোনটো আছিল? তো এইটো ভেৰি ইজি কুৱেশ্যন আৰু ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, তো ইয়াৰে ভিতৰৰ শুদ্ধ এনচাৰটো হৈছে কোনটো? 1:2, 1:9 আৰু 1:8। ইয়াৰে ভিতৰৰ শুদ্ধ এনচাৰটো হৈছে ঘ নাম্বাৰ। ঠিক আছে, 1:8। 1:8 will be our correct answer of this question. Next, তলৰ কোনবিধ গোল্ড মৌলৰ চিহ্ন? তলৰ দিয়া যিবিলাক চিহ্ন আমাক দিয়া আছে এই চিহ্নৰ পৰা কোনটো গোল্ডৰ চিহ্ন হয় সেইটো ক'ব লাগে। তো গোল্ডৰ চিহ্নটো কোনটো হৈ আছে? ঠিক আছে, AU। AUতে কি বুজাব? গোল্ড। আৰু AGতে কি বুজায়? চিলভাৰ, যিটো আমি ৰূপ বুলি কওঁ। ঠিক আছে, ৰূপ। আৰু জি, ইয়াৰ কোনো চিম্বল নাই, এইটো গোল্ড, এইটো এনেও নহ'ব। জি ডাইৰেক্টলি কোনো মৌলৰ চিম্বল নহয়। ঠিক আছে, তো মনত ৰাখিবা এইটো কি? গোল্ড মানে সোণ, গোল্ড। নেক্সট, 16 গ্ৰাম অক্সিজেনত কিমান মোলৰ পৰমাণু থাকে? মানে কিমান মোল পৰমাণু থাকে সেইটো ক'ব দিছে। 16 গ্ৰাম অক্সিজেনত কিমান মোল পৰমাণু থাকে? 1 মোল পৰমাণু থাকে। ইজি কুৱেশ্যন। নেক্সট, পৰমাণুত ধনাত্মক, সৰি এইটো ধনাত্মক আছিলে, ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে, সেইটো কি বুলি কোৱা হয়? মানে পৰমাণু এটা ধনাত্মক আধান এটা থাকে, হয়নে নাই? ধনাত্মক আধান থাকে আৰু ঋণাত্মক আধান থাকে। তো ঋণাত্মক আধান আৰু ধনাত্মক আধানক কি বুলি কোৱা হয়? ঋণাত্মক আধানক কিয় হয়? ইলেক্ট্ৰন বুলি কোৱা হয়। ঠিক আছে, মনত ৰাখিবা ঋণাত্মক আধানক কি বুলি কোৱা হয়? ইলেক্ট্ৰন। ঠিক আছে, আৰু ধনাত্মক আধানক কি বুলি কোৱা হয়? প্ৰটন, है ना? বা ইয়াক আমি আর এটা নামেৰে কি জানো? নিউক্লিয়াছ। ঠিক আছে, তো নিউক্লিয়াছ উইল বি দ্য কাৰেক্ট এনচাৰ অফ দিছ কুৱেশ্যন। তো ঠিক আছে, সি উইল বি দ্য কাৰেক্ট এনচাৰ অফ দিছ কুৱেশ্যন। ধনাত্মক আধানক কি বুলি ক'ম আমি? নিউক্লিয়াছ বুলি ক'ম ইয়াতে। ঠিক আছে, প্ৰটন নহয়। আৰু ঋণাত্মক আধানক কি বুলি ক'বা? ইলেক্ট্ৰন। এইটো মনত ৰাখিবা কিন্তু। নেক্সট কুৱেশ্যন, ইয়াৰ পদাৰ্থৰ বহিৰ্তম কক্ষত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা। বহিৰ্তম কক্ষত কিমানটা সৰ্বোচ্চ ইলেক্ট্ৰন থাকিব পাৰে সেইটো ক'ব দিছে। মানে আমাৰ যিকোনো এটা মৌলত যে আমাৰ নিউক্লিয়াছৰ চাৰিওফালে কি থাকে? ইলেক্ট্ৰনবোৰ থাকে। তো ইলেক্ট্ৰনবোৰ থকা কিমানটা থাকিব পাৰে বাহিৰৰ কক্ষত? মেক্সিমাম কিমান থাকিব পাৰে? তো সেইটো সুধিলে। তো ইয়াতে যদি আমি মেক্সিমামটো চাব পাৰোঁ, মেক্সিমাম কিমান থাকে? 2টা ইলেক্ট্ৰন থাকে প্ৰথম কক্ষত, দ্বিতীয় কক্ষত কেইটা থাকে? যিমানে থাকক, লাষ্টটোত কিমান থাকিব? লাষ্টটোত মেক্সিমাম সংখ্যক কিমানটা থাকিব পাৰে? 8টা ইলেক্ট্ৰন থাকিব পাৰে। ঠিক আছে, তো মেক্সিমাম কিমানটা থাকে? 8টা ইলেক্ট্ৰন থাকিব। ইয়াতে থাকে নিউক্লিয়াছ। ঠিক আছে, মাজত নিউক্লিয়াছ আৰু চাৰিওফালে কি থাকে? ইলেক্ট্ৰনবোৰ ঘূৰি থাকে। তো ইয়াৰে লাষ্ট যিটো কক্ষ আছে, শেষৰ কক্ষ, সেইটো কক্ষত 8টা ইলেক্ট্ৰন থাকে, মনত ৰাখিবা। নেক্সট, হাইড্ৰজেনৰ কিমান বিধ পৰমাণু আছে? হাইড্ৰজেন মৌলটোৰ কিমান পৰমাণু আছে সেইটো ক'ব দিছে। যে হাইড্ৰজেন যিটো আমাৰ পৰমাণু আছে, এই পৰমাণুটোৰ কিমান বিধ মানে এইটো যে অণু আছে, এই অণুটোৰ ভিতৰত বা এই মৌলটোৰ ভিতৰত কিমানটা পৰমাণু থাকে সেইটো ক'ব দিলে। তো কিমান বিধ পৰমাণু থাকিব? ইয়েছ, 3 বিধ। ঠিক আছে, মনত ৰাখিবা কিমান বিধ পৰমাণু থাকে? 3 বিধ পৰমাণু থাকে। নেক্সট, তাপ পালে বা উষ্ণতা বাঢ়িলে কঠিন পদাৰ্থৰ কণিকাবোৰ কি শক্তি বৃদ্ধি পায়? মানে কঠিন যিবিলাক মৌল আছে বা অণু আছে বা কণিকাবোৰ আছে, সেই কণিকাবোৰে কি শক্তি বা কোন শক্তিটো বৃদ্ধি পায় বুলি কৈছে? গতি শক্তি, উষ্ণতা শক্তি আৰু সৌৰ শক্তি। তো ইয়াৰে মাজৰ পৰা শুদ্ধ এনচাৰটো কি হ'ব? ইয়েছ, ক নাম্বাৰ। ঠিক আছে, তো গতি শক্তি বৃদ্ধি পাব
মানে যিবোৰ কঠিন পদাৰ্থ আছে সেই কঠিন পদাৰ্থৰ কি শক্তি বৃদ্ধি পায় গতি শক্তিটো বৃদ্ধি পাব মনত ৰাখিবা ঠিক আছে যেতিয়া আমি কোনো এটা কঠিন পদাৰ্থৰ বা কঠিন কণিকাত আমি হিট দিও তাপ দিও তেতিয়া কি শক্তি বৃদ্ধি পাব গতি শক্তি বৃদ্ধি পাব তো আজিৰ কোশ্চেন সমূহ এইখিনিলৈকে আছিলে তো থ্যাংক ইউ গাইজ ফৰ ওয়াচিং দিস ভিডিও ইফ ইউ হ্যাভ এনি ডাউট দেন ইউ ক্যান আস্ক মি অন কমেন্ট বক্স উইল ডেফিনেটলি ট্রাই টু হেল্প ইউ তো থ্যাংক ইউ